কি নাম তোমার? জাহিরুল। ধুনিয়া নামে। তোমার? নয়নমণি। জাহিরুল আর নয়নমণি। তোমার নাম কি? হ্যাঁ, জৈকু বিশ্বাস। আচ্ছা, এটা খেলা খেলিবা। মই তোমালোকক 3টা প্ৰশ্ন সুধিম, ঠিক আছে? 3টা প্ৰশ্নৰ যদি উত্তৰ দিব পাৰা তেতিয়াহ'লে মই এটা গিফ্ট দিম। কি নাম তোমার? জাহিরুল। ধুনিয়া নামে। তোমার? হ্যাঁ, নয়নমণি। জাহিরুল আর নয়নমণি। তোমার কোন ক্লাসে পড়ি আছা? আহি পাব এতিয়া। আৰে হয় নেকি? তোমাৰো নেকি? তোমাৰ নহয়। স্কুলত পঢ়ি আছে নে? কোন ক্লাছ? 5। আর তুমি? 4। স্কুলখনৰ নাম? স্কুলৰ নাম কি? আর তোমার একে স্কুল? আচ্ছা আচ্ছা, এটা খেলা খেলিবা। মই তোমালোকক 3টা প্ৰশ্ন সুধিম, ঠিক আছে? 3টা প্ৰশ্নৰ যদি উত্তৰ দিব পাৰা তেতিয়াহ'লে মই এটা গিফ্ট দিম। যোনে ৰেডি হ'ব? ৰেডি? চোৱা এইফালে, চোৱা। সহজ সুধিম, সহজ, একদম সহজ চাই, ঠিক আছে? অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি কোৱা? হা, এই তুমি কিয় নাজানা? আচ্ছা, 2 নম্বৰটো, অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? বঢ়িয়া, 2টা পাৰিলে। তুমি একো নোকোৱা দেখোন। কি নাম আছিলে তোমাৰ? নয়নমণি। একো নকয় দেখোন। আচ্ছা, নম্বৰ 3, এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কোৱা। ৰাষ্ট্ৰীয় উদ্যান, অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কোৱা, যিকোনো এখন কোৱা। পাৰিবা পাৰিবা পাৰিবা। বহুত কেইখন আছে, এখনৰ নাম কোৱা। এই আমাৰ যে মানুহবিলাক পিকনিক খাব যায় নহয় অভয়াৰণ্যত বুলি, ক'ত যায়? গড় যে থাকে, এশিঙীয়া গড় ক'ত থাকে বেছি? কাজিৰঙা নাম শুনা নাই? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আচ্ছা, ঠিক আছে। আৰু এটা লাষ্ট, আমাৰ জিলাখনৰ নাম কি? দৰং। বঢ়িয়া, একদম ধুনীয়া পাৰিছিলে। কি নাম আছিল? জাহিৰুল। জাহিৰুলক এটা গিফ্ট দিয়া। জাহিৰুলক এটা গিফ্ট দিয়া। নয়নমণি এইফালে আহা। তোমাৰ নাম কি? হা হা হা, কি নাম? জৈকু বিশ্বাস। আচ্ছা, তোমার গিফট এটা। আচ্ছা, লয় চকলেট দে সিহঁতক। তোমালোকৰ কাৰণে এটা কিবা আছে সৰু। লোৱা, তুমি লোৱা এইটো। নয়নমণি লোৱা, দিয়া তুমি। নয়নমণি মুখৰ মাতে নিদিলে আকৌ। ঠিক আছে, ভালকৈ পঢ়িবা দেই। হা, ঠিক আছে, বাই বাই।